নাই প্ৰথমে আপোনালোকক মাঘ বিহুৰ বহুত শুভেচ্ছা যাচি লৈছোঁ আৰু পুনৰবাৰ স্বাগতম জনাই লৈছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি যিহেতু মাঘ বিহু উৰুকা হয় আৰু ভাবিছোঁ ভিডিঅ'টো বনাওঁ মানে এতিয়া অলপ আগতে আমাৰ যি দুটা গাহৰি মই আজি এবছৰ ধৰি আপডাল কৰি আছিলোঁ আৰু সেই দুটা আজি বিক্ৰী হ'ল। খুব বেয়াও লাগিছে ভালো লাগিছে, কাৰণ বেয়া লাগিলেও উপায় নাই, এতিয়া এনেকৈ প্ৰকৃতি চলিয়ে আছে নিয়মত। আৰু বেয়া লাগিছে কাৰণ সদায় সিহঁতক মই 3 টাইম দানা পানী দিওঁ আৰু কাইলৈৰ পৰা হয়তো দিবলৈ নাপাম। খুব বেয়া লাগিছে, আজি মাঘৰ বিহু উৰুকাৰ দিনাখনে সিহঁতৰ দুটাক লৈ গুচি গ'লগৈ। কিন্তু হাতলৈ আহিলে পইচা, এয়া মোৰ হাতত আছে প্ৰায় 41,500 টকা দুটা গাহৰি বিক্ৰী কৰিলোঁ আৰু পইচাটো পাই ভালো লাগিছে কিন্তু বেয়াও লাগিছে, যিহেতু গাহৰি দুটা আজিৰ পৰা গুচি গ'লগৈ আৰু মনত পৰি থাকিব দুদিনমান। সিহঁতক আছে বুলি ভাবি থাকিম, দানা দিব লাগিব বুলি ভাবি থাকিম, কিন্তু সিহঁতি নাই, গ'লগৈ। আৰু এয়া মোৰ পইচা, কাৰণ বিহু আৰু কষ্টৰ ফল পাই গ'লোঁ। আৰু আজি উৰুকা যিহেতু আৰু কিবা কিবি কৰিব লাগিব দিনটো, আৰু ভিডিঅ'টো একদম যাতে আপোনালোকে শেষলৈ চাই থাকে। এতিয়া মই প্ৰথমতে যাম পিঠা পুৰিবলৈ, মাহঁতৰ ঘৰলৈ যাম আৰু পিঠা পুৰিমগৈ তাতে গৈ। তাৰপৰা আকৌ ৰাতিলৈ খাম, ঘৰতে ভোজ ভাত খাম, যিহেতু ক'লৈকো নাযাওঁ আমি, বেমাৰ আজাৰ চলি আছে, আকৌ কৰোণাৰ কাৰণে মানুহ সাৱধান হৈ থাকিবলৈ কৈছে, সেইকাৰণে আমি ঘৰতে খাম, ইমান সমজুৱাৰ মাজত নাযাওঁ। কিন্তু মই মাৰ ঘৰলৈ যাম পিঠা পুৰিবলৈ, আৰু ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। এতিয়া সময় হ'ল 5:47 আৰু মই মাহঁতৰ ঘৰৰ পৰা পিঠা অলপ পুৰি মেলি আহিলোঁ আৰু এতিয়া নিজৰ ঘৰলৈ গুচি আহিলোঁ। আৰু এতিয়া মই যিটো তেল দিয়া পিঠা বুলি কয়, বৰা পিঠা তেলত পোৱাটো গুড় দি সেনা, সেইটো মই ঘৰতে পুৰিম বুলি তেওঁলোকৰ ঘৰৰ পৰা মই লৈ আহিলোঁ। আৰু যিহেতু ৰাতি হ'ল আৰু বিহু ছিজনত ইমান দেৰিলৈকে থাকিবও নোৱাৰি, সেইবাবে মই ঘৰলৈ আহিলোঁ। আৰু এতিয়া মই ঘৰতে বনাম পিঠা, তেল দিয়া পিঠাটো, আৰু বনাম আজি ৰাতি খাবৰ কাৰণে। এয়া আমাৰ আজি মাছ আনিছে, মাছ খাম, মাছ আৰু দালি ঔটেঙা খাম বুলি ভাবি আছোঁ, কাৰণ মাংস খায়ে আছোঁ, একেৰাহে মাংসটো বৰকৈ খাবলৈ নোৱাৰি, সেইকাৰণে আজি ভাবিছোঁ মাছ দালি আৰু ঔটেঙা বনাম। আৰু আপোনালোকেও চাগে খুব বিহু বুলি ফূৰ্তি ফাৰ্তা কৰিছে নহয় জানো, কৰক, কাৰণ ভাল, যিহেতু ভোগালী বিহু আমাৰ বহুত ফূৰ্তি লাগে, আমাৰ ভোগালী বিহুত আমাৰ খাব লাগে, ফূৰ্তি কৰিব লাগে সকলোৱে। আৰু পিঠা পনা হয়তো আপোনালোকেও পুৰিছে বহুত ধুনীয়াকৈ বিধ চাগে। মই বাৰু ইমান ভালকৈ পিঠা বৰ জানো, ইমান নজনাও নহয়, কিন্তু বৰ ভালকৈ ইমান নাজানো, হ'লেও যিকণ পাৰিছোঁ কৰিছোঁ বিহু বুলি মনৰ ফূৰ্তিতে। আৰু আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বনাবৰ কাৰণে মাছটো ধুনীয়াকৈ কুটি বাছি ল'লোঁ। এই দুজনী মই গোটাকৈ থৈছোঁ পেটুটো অঁতৰাই, কাৰণ এই দুজনী পুৰি খাব লাগিব, জুইত পুৰি খোৱা ইণ্টাৰেষ্টটো বহুত ভাল লাগে। আৰু এতিয়া মই প্ৰথমতে দালিখিনি পাতি লওঁ, দালিটো বইল কৰি লওঁ, কাৰণ দালি ঔটেঙা মাছ বনাম মই। আৰু গেছতে দালিটো পাতি লওঁ আৰু আনফালে মই জুই ধুই পিঠাখিনিও পুৰি থাকোঁ। এইপিনে পূৰা বৰাবৰ তেল দিয়া পিঠা পুৰি আছোঁ। আৰু এয়া মোৰ পিঠা পোৰা হৈ গ'ল, আৰু ইয়াতে তেল থাকি গ'ল, তাতে মই মাছ কেইপিচমান ফ্ৰাই কৰি ল'ম। আৰু এইপিনে মোৰ দালিটো হৈ গ'ল, যিহেতু মই দালি ঔটেঙা মাছ বনাম আজি। প্ৰথমে দালিটো বইল কৰি লৈছোঁ গেছত, আৰু এইপিনে মাছ কেইপিচমান ফ্ৰাই কৰি লওঁ ইয়াতে। আৰু এয়া মোৰ ধুনীয়াকৈ দালি ঔটেঙা ধুনীয়াকৈ সিজি গ'ল,
আৰু ইয়াতে মই মাছ ফ্ৰাই কৰা মাছকেইডোখৰ ইয়াতে দি দিম আৰু এইপিনে মোৰ হৈ যাব দি দিয়াৰ লগে লগে। এতিয়া ধুনীয়াকৈ বনাই মেলি হৈ গ'ল আৰু এতিয়া ভাতটো খাব লাগে আৰু ভাতটো খাই শুম কাৰণ চব বনাই মেলি হৈ গ'ল আৰু ভাত পানী খাই এতিয়া ধুনীয়াকৈ শুম কাৰণ সময়ো বহুত হৈ গ'ল আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰোঁ বুলি ভাবিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'। কাইলৈ যিহেতু বিহু আৰু বিহুত আকৌ লগ পাম পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই, শুভৰাত্ৰি।